বহুত ধুনীয়া কেমেৰা দেই আলহি তুমি চলাই লওঁ নেকি মোবাইলটো মোৰটো তুমি লৈ লোৱা তোমাৰটো মই হাই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ খবৰ সকলোৰে ভাল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু এতিয়া সন্ধিয়া সময় হৈছে মানে অফিচৰ পৰা আহি পালোঁ চাহ খাই আছোঁ এইফালে এইটো এটা সি বেচেৰা মোবাইল ভাঙি গৈ আৰামত চাহ খাইছে ফালে এইজন চাহ মোবাইলটো ক'ত ভাঙিলে কোনটো মোবাইল মোবাইলটো কেনেকৈ ভাঙিলে টেৰেছৰ ওপৰত গৈছিলে মানে টেৰেছত গৈছিলে ৰিলছ বনাবলৈ আৰু মোবাইলটো থৈছিলে এনেকৈ মানে বটলত আউজিয়াই পেলাই থৈছিলে বতাহ মাৰিলে বটলে উৰি গুচি গ'লগৈ মোবাইল আহি তলত সঁচাই নে মিছাই তেনেকৈ ভাঙিছে সঁচাকৈ বোলে দেই সেইটো ভাঙিলে মোবাইলটো আৰু সি এইটো এতিয়া ভাল কৰিব বোলে ইয়াৰ আগতো এবাৰ নহয় কেইবাৰ ভাঙিছিলে ঠিক নাই ভাল কৰিছে গতিকে কি হয় দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া সেয়া চাহ খাবলৈ লৈছোঁ চাহ মালপোৱা সেইটোৰ চাহেই খাই খতম এতিয়া খাই লওঁ আৰু দেই মোবাইল আনিবলৈ এতিয়া ই ওলাই কৰি ৰেডি হৈ আহিছে মোবাইল ল'বলৈ মানে মোবাইল একচুৱেলি মোবাইল লয় নে মোবাইল ঠিক কৰিবলৈ যায় তাৰ কোনো গেৰাণ্টি নাই দেই আমি কৈ আছোঁ নতুন মোবাইল এটাই ল'বলৈ মানে কি তাৰ পুৰণা মোবাইলটো 10 বাৰমান ভাল কৰিলে নেকি এতিয়ালৈকে কেইবাৰ লোৱা নহয় বাৰু দেই 10 বাৰ হ'লেও এবাৰ ভাল কৰিছে সি 7,000 নে 8,000 টকা দি তাতকৈ সি ভাল এটা নতুন মোবাইলে পাই গ'ল হয় তাৰপিছত সেয়াই এতিয়া মানে মোবাইল আমি কৈ আছোঁ নতুন মোবাইল এটাই লৈ লওঁ সি আকৌ মানে বহুত বেছি মানে দামী লৈগৈ আৰু এতিয়া কি হয় দেখুৱাই থাকিম নতুন মোবাইলে লয়নে যদি নতুন মোবাইল লোৱা হয় তেতিয়াহ'লে মানে ভিডিঅ'টো আগবঢ়াই গৈ থাকিম আৰু দেই এয়া মোবাইল কিনিবলৈ গৈছে আৰু মোৰ হাজবেণ্ড আৰু লোহিত মই যোৱা নাই সেইকাৰণে তেওঁলোককে কৈছোঁ ভিডিঅ' কৰিবলৈ আৰু এইটো মোবাইলে এতিয়া মুখত হাঁহি কি আৰু এতিয়া মোবাইলটো ধুনীয়াকৈ তেওঁলোকে খুলি কৰি দেখুৱাই আৰু এইফালে এতিয়া মোবাইল লৈ ঘূৰি আহি আছে আৰু এতিয়া কি আনিবা পাৰ্টি খাবলৈ আমালে ফাইনেলি ৰেষ্টুৰেণ্টত সোমালে মই কিন্তু এতিয়ালৈকে গমেই নাপাওঁ দেই যে পাৰ্টি দিব বুলি মোবাইলৰ এইকেইটা মোবাইল আনি পাই গ'লহি গেট খোলা চা ল'ৰাটো পুৰণা মোবাইল ভাল কৰিম বুলি কৈছিলে বেচেৰাটো এয়া মোবাইল অনা পাৰ্টি তাৰ মোবাইলত কৰি পেলাই দেখুৱাম ভিডিঅ' কেনেকুৱা হয় মানে অকণমান কিবা এটা কৰি পেলাই দেখুৱাম আৰু খোৱাখিনিকে কৰিম নহ'লে নেকি মানে কি পাৰ্টি আনিছে মানে সেইখিনি আৰু বিৰিয়ানী মোবাইলটো দেখুৱাই দিয়া আগতে আপোনালোকক ভালকৈ অলপ পিছত দেখুৱাম দেই এইটো আমাৰ নতুন মোবাইলৰ ভিডিঅ' দেই মানে বৰ ধুনীয়া লাগিছে দেই নিজকে নিজে বৰ ধুনীয়া দেখিছোঁ ধুনীয়া এতিয়া আমাৰ খানা কি আয়োজন হৈছে দেখুৱাই আছোঁ বৰ ধুনীয়া কেমেৰা দেই লোহিত চলাই লওঁ নেকি মোবাইলটো মোৰটো তুমি লৈ লোৱা তোমাৰটো মই লৈ লওঁ এতিয়া একদম বহুত ধুনীয়া আহিছে দেই পিক্সাৰ কোৱালিটি মানে মোবাইলটো কিনাৰ তেনেকুৱা একো প্লেন নাছিলে ঘপককৈ গ'ল মানে তাৰ পুৰণা মোবাইলটো ভাল কৰিব বুলিহে ভাবিছিলে সেইকাৰণে মানে ৰুমত খিচিৰিও বনোৱা হৈ গ'ল এফালে খিচিৰি বিৰিয়ানী খোৱাতহে জোৰ আৰু দেই ইফালে আমাৰ
ৰান্ধনি এইফালে আমাৰ খানা পুৰা ৰেডি হৈ গ'ল বিৰিয়ানী ৰুমালী ৰুটি আন্দা চিকেন এইফালে খিচিৰি চব আৰু আপোনালোককতো মোবাইলটো দেখুৱাই নাছিলোঁ এইটো মোবাইল এনেকৈ পুৰা বগা বগা আহে ৰ'ব দেই এইটো মোবাইলটো মোৰ ভাল লাগিছে সি আনিছে কিন্তু তাৰ পচন্দ লগা নাই বোলে সেইটো কাৰণে মই কৈছোঁ মোৰটো লৈ পেলাই তাৰটো মোক দি দিলেই হ'ল বুলি তাৰপিছত আৰু এইটো নামটো কি আছিলে Oppo Reno 8 সেইটো নাম মই এইটো মোবাইলৰ নাম প্ৰথম শুনিছোঁ দেই ভাল লাগিছে বাৰু অকণমান আনকমন মোবাইল মোৰ কিন্তু বহুত ভাল লাগিছে দেই এতিয়া আমাৰ এইটোৱে কৈ আছে বোলে মোবাইলটো বোলে তাৰ ইমান এটা পচন্দ লগা নাই মোক দি দিলে হ'ল নালাগিলে 29,000 দামী মোবাইল পচন্দ লগা নাই চব ভাল লাগিছে মোবাইলটো ধুনীয়া লাগিছে কেমেৰাও ধুনীয়া মানে আপোনালোককতো দেখুৱাইছোৱে ন ভিডিঅ' কৰি পেলাই মোবাইলটো বা কেনেকুৱা লাগিছে মানে বহুত ধুনীয়া আৰু এতিয়া আমাৰ খাই বৈ হৈ গ'লগৈ আহিছোঁ শুবলৈ ৰাতি সময় হ'ল বাৰু 11:10-15 মান হ'ল আৰু ভিডিঅ'টো ইমানেই আছিলে বিশেষ তেনেকৈ আমি ক'তো ওলাই কৰি যোৱা নাইকিয়া মানে সেইকাৰণে মানে এনেকৈ সৰু সৰুকৈ হ'লেও মানে আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বহুত বেছি ভাল লাগে তেতিয়াহ'লে বাৰু শ্বেয়াৰ কৰি দিব ঠিক আছে তেন্তে বাই বাই আকৌ অন্য এটা নতুন ভিডিঅ'লৈ সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ বাই বাই